ও দেতা কি হলো লোৱা স্কুল যাবলৈ ওলালিয়ে নি ও দেতা ওলালো স্কুললে দে ও দেতা পইচা 10 টকা দিয়াচোন হেই বাইদেউ দোকানত কেঁচা চেনা খাম কি 10 টকা লাগে নে তোক কেঁচা চেনা খাবলৈ নাই দে মোৰ ওচৰত পইচা হেই 5 টকা আছে সেইটোকে লৈ যাবি ও দেতা আজিকালি 5 টকাত একো বস্তু নাপায় আৰু 5 টকাত কেঁচা চেনা দিলো যিকিটাহে দিব দেখিলে হুগাই ফুনা মাৰি দিব একেবাৰে ঐ ৰচোন আজি হুকুবা তহঁতক আজি স্কুলত পনীয়া ভাত দিব নহয় কেঁচা চেনা নাখালো হ'ব থ ও দেতা আজি বৃহস্পতিবাৰ খিচিৰি দিব ও খিচিৰি দিব নি আজি বহুত দিন খিচিৰি খোৱা নাই ও ফুচু টিফিনটা লৈ যাচোন টিফিনটা লৈ যা মোলে অকণ টিফিনত ভৰাই লৈ আহিবি আইও দেতা মই টিফিনত আনিবলৈ নাই দেই মাক বনাই দিলে ক'বা খিচিৰি মায়ে বনাই দিব আইও মাৰে ভালকে খিচিৰি বনাব নাজানে বুজিছ কি হল কি বনাব নাজানো মই ও মা তুমি বোলে খিচিৰি বনাব নাজানা বোলে দেতাই কৈছে নহয়ও মিনতি মোৰ খিচিৰি অকণমান খাবলৈ মন গৈছে তাকে ইয়াক বোলো টিফিনত অকণমান লৈ আহিবি বুলি কৈছো এই স্কুলৰ খিচিৰিখিনি খাই ভাল লাগে নহয় জানো খিচিৰি খাবলৈ মন গৈছে যদি মোক ক'লে হয়চোন মই বনাই দিম নহয় ফুচু তই যা স্কুল দেৰি হ'ব নহ'লে আহিছো মা দেতা বাই আহক আপুনি মোক মোবাইল ধৰি দিবহি মই সেই খিচিৰি বনোৱা ভ্লগ বনাম হয় মই লোৱা মিনতি খিচিৰি বনাব মই মোবাইল ধৰি থাকিব বুলি এতিয়া ও পিকু তই ফালা মই সেইফালে বহিম মই ফাৰ্ষ্টত নবহো তই ইয়াৰ পৰা উঠি যা তই সেই তাত বগে যা মই ইয়ালে ফুচুলেহে জেগা থৈছিলো ঐ ফলো তই ইয়ালে মই সদা পিকুৰ লগত বহো মই তাত বহিম যোন য'ত বহি থাক পাই মই ইয়াতে বহিম ই মই পুতুচা নবহো পাই সি একদম ঠেলি ঠেলি সেই মোৰ বেৰত চেপেটা লগাই থৈ দিয়ে গুড মৰ্নিং সিট ডাউন ল'ৰাহঁত আজি এটা সাৰপ্ৰাইজ আছে দেই ওৱাও সাৰপ্ৰাইজ আজি তহঁতৰ অংক পৰীক্ষা ল'ম যিয়ে ভাল নাম্বাৰ পাব সি ক্লাছ কেপ্টেইন হ'ব ঠিক আছে এক্সাম ল'ব চবে বহি পেজ এখিলা এৱাই ল মই বৰ্ডত অংক লিখি দিছো তহঁতি কৰ 25 নম্বৰ এক্সাম হ'ব দেই ও মাই গড 25 নম্বৰ স্কুল নহা হলে ভাল হৈছে পাই উলিয়া বহি উলিয়া মই বৰ্ডত অংককেইটা দি পেলাই মই পটককৈ বাহিৰৰ পৰা আহোঁগৈ হ'ব ছাৰ ও ছাৰ পৰীক্ষা বহি আনিছে তহঁতি বহিত বৰ ধুনীয়া নম্বৰ পাইছ ফুচু তই আলু গুটি পাইছ গম পাইছো একো এটা লিখা নাই আকৌ ক'ত নম্বৰ পাম কি কলি একো নাই কোৱা ছাৰ আহ বহি নাহি আহ হাত পাত আইও ইমান মাৰ খাওঁ হ'লেও লাজ নাই তইতো অংকত আগতে ভালে আছিলি এতিয়া কি হ'ল হা পঢ়াত মন নবহা হৈছে হাত পাত যা বগে কাইলৈ বহিত গাৰ্জেনৰ চহী কৰি লৈ আহিবি পুতু তয়ো সেই একেই 1 নম্বৰ এটা যেনে তেনে পালি আৰু ওই কেনেকৈ 1 নম্বৰ পালে দুইটাটো একে লিখিছিলো এক পালো ন ছাৰ বৰ ভাল লাগিছে 25ৰ ভিতৰত একটাই ছাৰ শূন্য যে নাপালো আকৌ ধেমালি লগাবলৈ আহিছ হাত পাত আইও ভলোৱা তই 3 নম্বৰ এটা গোটালি আৰু যেন তিনি পালো মই গম পাইছিলো বাৰু তিনি পাম বুলি হাত পাত 25ৰ ভিতৰত 3 পাবলৈ আহিছ ছাৰ লাহেকে মাৰিব তিনি পাইছো নহয় আইও বৰ জুচিয়াই দিলো এই ছাত আইও বৰ বিষালে নি মোৰ যাবলৈ ভয় লাগিছে দেখোন মোক মাতিব এতিয়া পিকু আহ তয়ো সেই একে পণ্ডিত আলগুটি পাইছ আইও ছাৰ ইমান জুচিয়াই মাৰিছে যা বগে কাইলৈ প্ৰত্যেকে গাৰ্জেনৰ চাইন কৰি আনিবি বহিত মই চাম হ'ব ছাৰ আজিলৈ ক্লাছ শেষ ঐ ভলো তই এটা কথা কচোন তই কেনেকৈ তিনি পালি কচোন তইতো আমাৰ নিচিনা একে লিখিছিলি তই এক্সট্ৰাকে কিবা লিখিলি হয় না কচোন সেইকাৰণে তিনি পালি ভলো বেয়া হাৰামি আছে ই মই লগত থকাটোকে নেদেখালে মই লগত থকাটোৱে জিৰ' পাইছো তহঁতক দেখাবনে ভলোৱে নেদেখাই বহি ঐ মই শেষত এইকেইটা এনেই কিবা কিবি লিখি দিছিলো মই নাজানো নহয় নম্বৰ পাম বুলি অনুমানতে লিখি দিছিলো হ'ব তই আমাক মিছা কথা ক'লি ন তই তিনি পাই গলি মই বাৰু কাইলৈ কেনেকৈ গাৰ্জেন চহী কৰি আনিম বাৰু সঁচাকৈ দে মই বহি উলিয়াবলৈকে লাজ লাগিছে জিৰ' পাইছো চাচোন বাৰু ভলো আৰু পুতুৱে যে 1-3 হ'লেও পাইছ সেই ফুচুৱে মইহে জিৰ' পালো কি কৰিম বাৰু ফুচু কাইলৈ আমি নাজানো আৰু ঘৰলৈ গৈ লওঁচোন কি হয় ঐ স্কুল ছুটি দিবলৈ আৰু 5 মিনিটহে আছে মোৰ ভয়হে লাগিছে ঘৰত কি বুলি বহি দেখাম বাৰু নাজানো আৰু অ মৰমি লগৰী আছাবুকু জুৰি নাযাবা আঁতৰি দূৰণিলে তোমাৰ লাহি পৰশ লাগি সপোন হৰে তোমাৰ লাহি পৰশ লাগি সপোন হৰে অ মোৰে মৰমি নাযাবা আঁতৰি দূৰণিলে তোমাৰ লাহি পৰশ লাগি সপোন হৰে হেল্ল' গাইস আপোনালোকে দেখিলা ফুচুৰ দেউতাকে ইমান ধুনীয়াকৈ বান্দাত বহি গান গাই আছে একদম পুৰণা দিনৰ গান এটা গাই আছে আপোনালোকে শুনি কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন হে মিনতি তুমি যে যেতিয়া তেতিয়া কেলে ভিডিঅ' কৰি থাকা বা হোৱাটো নোহোৱাটো ডেইলি ভ্লগ বনাইছো আকৌ হ'লেও পাই যেতিয়া তেতিয়া ভিডিঅ' নকৰিবা আৰু পাই হেল্ল' তহঁতি আহিলি নিৰচৰ তাতে হেৰি মই ভিডিঅ' এটা বনাম হেল্ল' গাইস দেখিছেনে আমাৰ ল'ৰা ছোৱালীকেইটা আহিলে স্কুলৰ পৰা এতিয়া ইহঁতক ভাত পানী দিওঁগৈ আৰু ইয়াৰ পিছৰখিনি দেখাই আছো আপোনালোকে চাই থাকিব ঐ ফুচু কি হ'ল মন মাৰি আছ যে স্কুলত ভাত নিদিলে নি ঐ ফুচু মুখখন একেবাৰে ফুলাই আহিছে যে কি হ'ল একো হোৱা নাই নহয় জানো পাই গোটেই আহোঁতে ৰাস্তাটো এনেকৈ আহিছে হেৰি মাতিলো মাত নামাতে মুখখন গোটেইখন ফুলাই আহিছে কি হ'ল কচোন ফুচু সদায় হাঁহি থকা ল'ৰাটোৱে মুখ ফুলাই আহিছ যে কি হ'ল একো হোৱা নাই মোক ভোক লাগিছে ভাত দিয়া ভাত বাঢ়িছো মুখ হাতকেইটা ধুলেগে যা কি হ'ল ফুচু স্কুললৈ পইচা দি নপঠিওৱাৰ কাৰণে মুখ ফুলাই আহিছ নি কিনো তোমালোকে মুখ ফুলাই থকা কথা কৈছা
ক'ত মই মুখ ফুলাই আছে এনেকৈ থাকোচোন মই সদায় মোৰ ভোক লাগিছে ভাত খাওঁগৈ পাই মইহে জানিছোঁ মোক কিমান টেনশ্যন হৈ আছে অংকত 0 পাইছোঁ কাইলৈ তাতে পৰীক্ষা বহি গাৰ্জেনৰ চাইন কৰি নিবলৈ গৈছে মায়ে গম পাব লাগিলে হালোৱাই আছে পিটন দিব দেউতাই গম পাব লাগিলে টিউশ্যন মাষ্টৰ ঘৰত পানী থৈ আহিব মোক পুতুৱে একেটা হ'লেও পাইছে ভলুৱে সেইটোৱে 3 পালে গৰুটোৱে আমাক একো নকলে চকলে সি মনে মনে অংক কৰিলে 3 পাই গ'ল মই আৰু পিকুৱেহে অংকৰ আলুগুটি পালোঁ কেনেকৈ বাৰু বহীখন ঘৰত দেখাওঁ বা কেনেকৈ চাইন কৰি নিওঁ বাৰু নিজে চহী কৰি নিলেও ধৰা পৰিম ছাৰ যিহে টেঙৰ আখৰো চিনি পায় ঘৰলৈ ফোন কৰি দিব লাগিলে চেচে এই অংক বোলা বস্তুটো কোনেনো উলিয়ালে আপাই আইডিয়া ধৈৰ্যতাক চাইন কৰি লৈ যাম ইয়াহু আইডিয়া পাই গ'লো এতিয়া পটাপট ভাতটো খাই লৈ ধৈৰ্যতা ওচৰলৈ যাওঁ পুচু হাত মুখ ধুই হ'লে ভাত দিলোঁ খাই লহি গৈছোঁ মা ধৈৰ্যতা পুচু ইমান দৌৰা ধুপাকে আহিলি যে কি হলো ধৈৰ্যতা শুনা না মোক তোমাৰ হেল্প এটা লাগে মই তোক কি হেল্প কৰিব লাগে ধৈৰ্যতা এই পৰীক্ষা বহীখনত বহী খোৱা বুলি চাইন এটা মাৰি দিয়া না প্লিজ মই আকৌ কেলে চহী মাৰিব লাগে গোটেইখন চোন কটা আলুগুটি পালিচোন বহীত ধৈৰ্যতা প্লিজ চহী এটা মাৰি দিয়া না ঘৰত আলুগুটি পালো বুলি গম পালে মানে পিটন দিব ঠিকছে মায়েতো মোক পিটিবৰ কাৰণে হালোৱাই আছে লুকুৱাই থৈ দিছে বৰ ডাঙৰ এডাল সেইডালে পিটিব লাগিলে আৰু হ'ল আৰু তাৰপিছতে দেউতাই এইবাৰ অংকত 0 পালে মানে মোক টিউশ্যন মাষ্টৰ ঘৰত থৈ আহিম বুলি কৈছে বান্ধি থৈ আহিম বুলি কৈছে ধৈৰ্যতা তুমিয়ে কিবা এটা কোৱা চাইন মাৰি দিয়া না মোক গাৰ্জেনৰ চহী কৰি লৈ যাবলৈ কৈছে বহীখনত মই এতিয়া কি কৰোঁ বাৰু ধৰা পৰিব লাগিলে ধৈৰ্যতা প্লিজ ভৰিতে ধৰিছোঁ চাইনটো কৰি দিয়া না প্লিজ ৰ তোমাক কিবা এটা খুৱাই দিম ধৈৰ্যতা তুমি চাইন কৰি দিয়াচোন দে কলম এটা আন এইটো কলম লোৱা থেংক ইউ ধৈৰ্যতা এইখন মই এতিয়া বেগত ভৰাই থৈ দিম দিয়া কাইলৈ চাওক দেখাই দিমগৈ স্কুলত ভালকে পঢ়িবি আকৌ ফুচু আলুগুটি পাইছ যে আগতেতো তই পঢ়াত ভাল আছিলি পঢ়াত মন দিবি ফুচু পঢ়িম এতিয়া পঢ়িম ধৈৰ্যতা মই যাওঁতে ঘৰলৈ যা চাইন কৰি দিলোঁ ভাল হ'ল নে বেয়া হ'ল জানো হ'ব যা ইমান কান্দা কাটা কৰিছে আকৌ বেচেৰা ভৰিত হৈ গৈছেগৈ ল'ৰাহঁত বহি চাইন কৰি আনিছ নে পিকু তই মইহে চাইন কৰি অনা নাই ভলো আৰু ফুচুৱে চাইন কৰি আনিছে মই এবাৰ আলুগুটি পালোঁ কাৰণে চাইন নকৰিলোঁ তইতো 1-5 লিটাৰো চাইন কৰি আনিব পাৰিলিহেঁতেন নহয় মই পাহৰিয়ে থাকিলোঁ খাবি আৰু দোলাটো এতিয়া ফুচু বহীখন আন চাওঁ ছাৰ কাক চহী কৰালি দেউতাক নে মাক দেউতাক ছাৰ দেউতাৰ নামটো কি বহী খোৱা ছাৰ বহী খোৱা ন তই যে ইয়াত ধৈৰ্য বুলি চাইন কৰি আনিছ তোৰ দেউতাৰ নামটো বহী খোৱা বুলি মই জানো নহয় ধৈৰ্য বুলি কেলে চাইন কৰি আনিছ বেয়াকে ফচিলোঁ ধৈৰ্যতাক কৈছিলোঁ বহী খোৱা বুলি চাইন কৰি দিবলৈ বুলি ধৈৰ্যতাই মানে নিজৰ চাইনটো কৰি পঠিয়ালে ক'ত ফচিলোঁ আইডিয়া ছাৰ আমাৰ দেউতাই মানে নামটো চেঞ্জ কৰি দিলে বহী খোৱাটো ভাল নালাগে যে সেইকাৰণে ধৈৰ্য কৰি পেলালে কি বুদ্ধি লগাইছে পিকু বহী খোৱা নাম সলাই দিলে নেকি ধৈৰ্য কৰি পেলালে জানো পাই ফুচুৱেহে জানিব এতিয়া মানে দেউতাই বহী খোৱা নাম সলাই ধৈৰ্য কৰিলে হয় নাই ৰচোন তহঁতৰ দেউতালৈ ফোন কৰি চাওঁ ছাৰ ঘৰলৈ ফোন নকৰিব ঘৰৰ ফোনটো বেয়া হৈ আছে ছাৰ হয়নে সঁচাকৈ বেয়াকৈ ফচিলোঁ ছাৰ এতিয়া ঘৰলৈ ফোন কৰি নিদিলেহে আছে ছাৰ বৰ টেঙৰ নহয় ছাৰ দেউতা ভাগৰ মোবাইলটো মানে একেবাৰে অৱস্থা নাই দোকানত দি থৈছে ছাৰ ফোন নকৰিলেও হ'ব ছাৰ এইটো মই কৈছোঁ নহয় দেউতাই নামটো সলালে ধৈৰ্য কৰি পেলালে হয়নে কুল্লু বনাবলৈ আহিছ বাপেও ফোন ৰিং হৈছে ছাৰ ফোন নকৰিব মই আচল কথাটো কৈছোঁ ছাৰ মই সঁচা কথা ক'ম ছাৰ আহিলি নে এতিয়া লাইনত ক সঁচা কথা কাৰ চাইন কৰি আনিছ ছাৰ আমাৰ ঘৰৰ ওচৰত ধৈৰ্যতাক চাইন কৰি আনিছিলোঁ ছাৰ আজি মোক মাফ কৰি দিয়ক ছাৰ মই আজিৰ পৰা মিছা কথা নকওঁ ছাৰ আজিৰ পৰা মই ভালকৈ পঢ়িম সদায় হোমৱৰ্কো কৰিম পঢ়িমো ছাৰ মোক আজি মাফ কৰি দিয়ক ছাৰ তহঁতৰ পৰা নহ'ব আৰু ফুচু কাইলৈ দেউতাক মাতি লৈ আহিবি মই মাতিছোঁ বুলি কবি অফিচলৈ আৰু কাইলৈৰ পৰা মই তোক এক্সট্ৰাকৈ ক্লাছ ল'ম জিৰণিৰ সময়ত মই তোক অংক ক্লাছ ল'ম হ'ব ছাৰ আজিৰ পৰা মই পঢ়িম ছাৰ ভালকৈ পঢ়িম গ'ল আজি মা পৰা হালোৱাই আছে নহয় বেলা মাৰিয়েহে মা খাম আৰু অংকত 0 পোৱাতকৈ ধৈৰ্যতা চাইন কৰাটোহে বেছি বিপদ হ'ল